মোৰ নাম ৰেকিয়া ফেডি মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ তো বন্ধুসকল অসম পুলিচৰ এবি আৰু ইউবিৰ হয়তো আপুনিও এডমিট কাৰ্ড ডাউনলোড কৰিলে মানে প্ৰায় ডিষ্ট্ৰিক্টৰ যেহেতু এডমিট কাৰ্ড ডাউনলোড কৰিলে আৰু ইণ্টাৰভিউ কাৰণে আপুনি ৱেইট কৰি আছে সো বন্ধু এতিয়া আপোনাৰ মনৰ এটা কোৱেশ্চন আছে মই জানো হেতু আপোনাৰ মনত কোৱেশ্চন হ'ব যে আপোনাৰ মনত এনেকুৱা লাগি আছে আমি যিখন গ্ৰাউণ্ডত আমি ৰানিং কৰিম সেই গ্ৰাউণ্ডখন বা কেনেকুৱা ধৰণে হ'ব বা সেই গ্ৰাউণ্ডখনত যেতিয়া ৰানিং ষ্টাৰ্ট হৈছে নে নাই যদি সেই ইণ্টাৰভিউ আপোনালোকৰ যিখন গ্ৰাউণ্ডত আপোনালোকৰ ইণ্টাৰভিউ আছে সেই গ্ৰাউণ্ডখনত যদি ৰানিং ষ্টাৰ্ট অলৰেডি হৈ গৈছে সো আপোনাৰ এইটো চাব মন গৈ আছে যে সেই ৰানিংখনত লৰাবোৰে বা কেনেকৈ ৰানিং কৰি আছে বা কেনেকুৱা কিবা ৰানিং কৰি আছে বা কিমান পাক মাৰি আছে বা লৰাবোৰে বা কেনেকুৱাকৈ ধৰক ৰানিংৰ ভিডিঅ'বোৰ চাব মন গৈছে হয়তো সো মোক বহুতো ল'ৰা ছোৱালীয়ে কমেণ্ট কৰিছে যে দাদা আপুনি ৰানিং কৰি থকা ইণ্টাৰভিউ ৰানিং কৰা ভিডিঅ' আপুনি আমাক ইউটিউবত দিয়ক আমি আপোনাৰ আমুক ডিষ্ট্ৰিক্টৰ দিয়ক তামুক ডিষ্ট্ৰিক্টৰ দিয়ক প্ৰায় ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰি আছে সো বন্ধুসকল মই এটা কথা ক'ব বিচাৰিছোঁ চাওক মোৰ ঘৰ হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট মই আপোনালোকক সকলো ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ লোৱা ভিডিঅ' আপোনালোকক দেখাব নোৱাৰোঁ কাৰণ চাওক মোৰ ঘৰ মৰিগাঁও মই আপোনালোকৰ এতিয়া বৰ্তমান ধৰক কামৰূপ মেট্ৰ' বা কামৰূপ ৰুৰেল বা মান্দাকাটা যিহেতু ইণ্টাৰভিউ বৰ্তমান চলি আছে সো মই আপোনালোকৰ তাৰ ভিডিঅ'বোৰ দেখাব পৰা নাই কাৰণ আমাৰ ঘৰ মৰিগাঁৱৰ পৰা যথেষ্ট দূৰত আৰু এতিয়া বৰ্তমান কৰোণা ভাইৰাছৰ কাৰণে কিবা কাৰণে যাতায়াতৰ অলপ অসুবিধা হয় সো মই যাবলৈ ইমানটা ইচ্ছা যোৱা নাই তাত গৈ বা ভিডিঅ' বনাবলৈ ইমানটা ইচ্ছা যোৱা নাই সো সেইবাবে মই আপোনালোকক প্ৰপাৰ ভিডিঅ' আপোনালোকক দিব পৰা নাই আৰু মই মানে ইউটিউবৰ পৰাই আপোনালোকৰ সংগ্ৰহ কৰি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ দুই এটা ভিডিঅ' হয়তো আপোনালোকক দিছোঁ কিন্তু মই সেনেকৈ ইউটিউবৰ পৰাই ভিডিঅ'টো উঠাই পেলাই আপোনাক সেনেকৈ দেখাব নোৱাৰোঁ কাৰণ কিয় চাওক ইউটিউবৰ কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন থাকে যদিহে মই বেলেগৰ ভিডিঅ' লৈ পেলাই যদি মই ইউটিউবত দি দিওঁ তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো মানে বন্ধ হৈ যাব পাৰে সো আজি ইমান দিনে মই কষ্ট কৰি এটা ইউটিউব চেনেলটো যিহেতু অলপ পজিশ্যনত আহিছেগৈ সো এতিয়া যদি মোৰ সৰু এটা ভুলৰ কাৰণে যদি মোৰ ইউটিউব চেনেলটো নষ্ট হৈ যায় বা বন্ধ কৰি দিয়ে তো কেনেকুৱা হ'ব আপুনি নিজে চাওক সো মই আপোনালোকক যিহেতু ভিডিঅ'বোৰ দেখাব চেষ্টা কৰোঁ মই দেখাব বিচাৰোঁ মই আপোনালোকক কেনেধৰণে কোনখন ডিষ্ট্ৰিক্টত কেনেধৰণে ৰানিং হৈছে সেইবোৰ আপোনালোকক দেখাবলৈ মই ইচ্ছুক মানে আপোনালোকক মটিভেট কৰিবলৈ মই বিচাৰোঁ কিন্তু চাওক আপোনালোকক মই হেল্প কৰিব চেষ্টা কৰিম কিন্তু তাৰপিছত মোৰ নিজৰ যদি ইউটিউব চেনেলটো উৰি যায় কেনে হ'ব আপোনালোকে নিজে চাওক তাৰ বাবে মই এটা কথা ভাবিছোঁ যেহেতু মই জানাত আমাৰ ইউটিউবত প্ৰায় অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ মানে যি 33খন বা 34খন ডিষ্ট্ৰিক্ট হ'ল সেই গোটেইকেইখন ডিষ্ট্ৰিক্টৰে এটা হ'লেও ল'ৰা ছোৱালী আমাৰ ইউটিউব চেনেলত জড়িত হৈ আছে সো আমাৰ ভিডিঅ' হয়তো অলপ হ'লেও তেওঁ চায় সো মই এটা কথা ভাবিছোঁ যে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ যি ইণ্টাৰভিউ হৈছে সো আপোনালোকে যদি ভিডিঅ' কৰি মোক দেখায় মোক আপোনালোকে পঠায় মোলৈ সো মই সেই ভিডিঅ'টো ইউটিউবত আপোনালোকক দিব পাৰিম আৰু দিয়াৰ ফলতে মানে ধৰক এতিয়া কামৰূপ মেট্ৰত যেহেতু ইণ্টাৰভিউ চলি আছে যদিহে কামৰূপ মেট্ৰৰ ওচৰে পাজৰ গ্ৰাউণ্ডৰ ওচৰে পাজৰ হওক বা তাৰে যি ল'ৰা ছোৱালী যদি গৈ মানে ওচৰে পাজৰ ল'ৰা ছোৱালী যে ইণ্টাৰভিউত যোৱা ল'ৰা ছোৱালী যদি ইণ্টাৰভিউটো মানে ৰানিং কৰা ভালকৈ ভিডিঅ'টো দেখায় বা লং জাম্প পৰা ভালকৈ ভিডিঅ'টো দেখায় আপোনালোকে যদি মোলৈ চেণ্ড কৰে সেই ভিডিঅ'টো মই ইউটিউবত দাঙি ধৰিম আৰু দাঙি ধৰাৰ ফলতে যিবোৰ বহুতো ল'ৰা ছোৱালীয়ে হেল্প হ'ব মানে পিছৰ যিবোৰ ল'ৰা ছোৱালীয়ে মানে চাব বিচাৰে বা তেওঁলোকে হেল্প পাব যে কেনেকুৱা হৈছে বা ধৰক এতিয়া যদি মই কামৰূপ মেট্ৰৰ যি ৰেলী হৈ আছে তাৰ ভিডিঅ' এটা যদি দি দিওঁ এতিয়া ধৰক তিনিচুকীয়া ল'ৰা ছোৱালীয়ে তাত বা সিহঁতেও চাব পাৰিব বা সকলোৱে মানে সেই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি কথা জানিব পাৰিব বুজিব পাৰিব আৰু মই চেষ্টা এইটোৱে কৰোঁ যে আপোনালোকক অলপ বুজাবলৈ চেষ্টা কৰোঁ বা আপোনালোকক মটিভেট কৰিব চেষ্টা কৰোঁ যদিহে আপোনালোকেও ভাবে যে ভিডিঅ' মানে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ যি ৰেলী হয় সেই ৰেলীৰ ভিডিঅ' কৰি যদি আপোনালোকে মোলৈ পঠায় আৰু সেই মই ভিডিঅ'টো ইউটিউবত আপলোড কৰিম আৰু সেই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ নিজৰে হেল্প হ'ব আৰু দুটা কথা জানিব পাৰিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব সদায় নিজৰ আপুনি যদি ফাইদাটো ভাবে এইটো কেতিয়াও নহয় কাৰণ আপুনি সদায় নিজৰ ফাইদাটো নাচাব যাতে সকলোৱে ফাইদা হওক ধৰক মই এতিয়া ইউটিউবত ভিডিঅ' বনাই আছোঁ এতিয়া ইউটিউবত ভিডিঅ' বনাই মই সকলোকে হেল্প কৰোঁ বা সকলোকে সহায় কৰোঁ তাৰ ফলতে মোৰো অকণমান কিবা এটা ফাইদা হৈ আছে ধৰক মোক আপোনালোকে একো নিদিলেও মানে ইউটিউবেতো মোক কিবা এটা দি আছে অকণমান হ'লেও যে টকাই নহওক ইউটিউবেতো মোক দি আছে সো ঠিক তেনেধৰণে আপুনি যদি আজি হেল্প কৰে কাইলৈ তেতিয়া বেলেগ এটা কিবা ক্ষেত্ৰত আপোনাক তেওঁ হেল্প কৰিব ঠিক তেনেধৰণে ৰ'টেশ্যন চলি থাকিব আপোনালোকে নাভাবিব মই এজন ইউটিউবাৰ বা ইউটিউবৰ এনেকুৱা এইবিলাক নাভাবিব আপুনি এটা ভাবক যে মোৰ এটা এইটো গ্ৰুপ বুলি ভাবক আৰু গ্ৰুপৰ এডমিন আৰু ৰেকিবা ফিডি বুলি ভাবক বাকী আৰু বেছি নাভাবিব যে ইউটিউবাৰ আমুক তামুক এইবিলাক নাভাবিব খালি আপোনালোকে এটা কাম কৰক আপোনালোকৰ ডিষ্ট্ৰিক্টৰ য'তে ইণ্টাৰভিউ হৈছে আপোনালোকৰ ওচৰ পাজৰ যিবোৰ ল'ৰা ছোৱালী আছে আপোনালোকে ভিডিঅ' কৰি মোৰ হোৱাটছআপ নম্বৰটো আপোনালোকক মই দি দিছোঁ সেই হোৱাটছআপ নম্বৰটোত আপোনালোকে ভিডিঅ' কৰি মোলৈ পঠাই দিয়ক মই ইউটিউবত আপলোড কৰিম আপোনালোকৰে হেল্প হ'ব চ' আপোনালোকে কিন্তু মই হোৱাটছআপ নম্বৰটো দিছোঁ হয় আপোনালোকে মিছবিহেভ নকৰিব মানে বিভিন্ন কমেণ্ট কৰিব আপোনালোকে SMS কৰি বিভিন্ন কথা আপোনালোকে সুধি নাথাকিব আপোনালোকৰ হেল্পৰ বাবে দিছোঁ কাৰণ বেলেগ মাধ্যম এনেকৈ নাই যিটোৰ দ্বাৰা আপুনি মোৰলৈ ভিডিঅ'টো পঠাব পাৰে চ' মোৰ হোৱাটছআপ নম্বৰটো আপোনালোকক দি দিছোঁ আপোনালোকে কল চল নকৰিব আপোনালোকে একো নকৰিব খালি যদিহে আপোনাৰ তাত ভিডিঅ'টো থাকে তেনেহ'লে ভিডিঅ'টো মোৰলৈ আপোনালোকে পঠাই দিব ঠিক আছে চ' মই চেষ্টা কৰিলোঁ আপোনালোকক অলপ হেল্প কৰিবলৈ ত' বন্ধুসকল যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ছাপোৰ্ট কৰিব চ' ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ